এখন গাঁৱৰ ঘটনা সন্ধিয়াৰ সময় কেইজনমান বুঢ়ী মাকৰ সৈতে এজন কণমানি কাৰেণ্টৰ কোনো ব্যৱস্থা নাই পোহৰৰ নামত কেৱল মমবাতি নমস্কাৰ মই ভাস্কৰ ভূঞা আপোনালোক সকলোকে মোৰ চেনেললৈকে স্বাগতম জনাইছো যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো এখন গাঁৱৰ ঘটনা আৰু সেই গাঁওখনৰ এজন কণমানিৰ ঘটনা কণমানিজনৰ সৰুতে মাক ঢুকাইছে আৰু কৰ্মসূত্ৰে দেউতাক ঘৰৰ বাহিৰত থাকে সেইবাবে সেই গাঁওখনৰ সেই ঠাইখিনিৰ ওচৰ চুবুৰীয়াৰ খুব আলাখৰ লাৰু হয় হি সকলোৱে তুলি তালি মৰমতে ডাঙৰ দীঘল কৰিছে আৰু সন্ধিয়া সময়ত তাক আইতাক সকলে উমলাই লগতে সাধু কথা কয় আৰু হি সাধু শুনি ভাল পায় এনেকৈ এদিন দুদিন কৈ হি ডাঙৰ হয় যেতিয়া জানিব পৰা হয় যেতিয়া কথাবিলাক বুজি পোৱা হয় তেতিয়া আইতাক সকলে তাক লৈ কিছুমান কথা আলোচনা কৰে তাৰ অতীতৰ ঘটনা কিছুমান অতীতৰ কথা কিছুমান আলোচনা কৰে যে তাৰ মাকৰ কি হৈছিল মাক দেউতাক কেনেকৈ লগ হৈছিল বা লগ হোৱাৰ পিছত কণমানিজনৰ কত জন্ম হ'ল আৰু লগতে কণমানিজনৰ মাকৰ জন্ম হোৱাৰ পিছত মাকৰ কি অৱস্থা হৈছিল বা কি বেমাৰ হৈছিল বা কেনেকৈ ঢুকাল বা কণমানিজন জন্মৰ পিছত মাকক যেতিয়া গাখীৰ খাব বিচাৰিছিল গাখীৰ খাব দিছিল নে নাই দিয়া নাছিল বা কি ব্যৱহাৰ কৰিছিল তো সকলো ধৰণৰ কথাবিলাক তাত আলোচনা হয় তো বুঢ়ীমাকসকলে ভাবে কি কণমানিজনে একো বুজি নাপায় কিন্তু হেতু নহয় কণমানিজনে তেতিয়া সকলো কথা বুজি পায় আৰু সেই কণমানিজনে টোপনি অহা ভাও ধৰি থাকে বিছনাত শুই থাকে কিন্তু সেই কণমানিজনৰ চকুকেইটাহে বন্ধ থাকে কিন্তু সেই বুঢ়ীমাকসকলৰ সকলো কথা হি শুনি থাকে আৰু তেনেকৈ হি নিজৰ মাক দেউতাকৰ পৰিচয় পায় মাকৰ লগত হৈ যোৱা ঘটনাবিলাকৰ উমান পায় গতিকে আজিলৈকে এইখিনিয়ে কৈছো মই ইয়াৰ পিছৰ ঘটনা কি হ'ল সেই কণমানিজনৰ লগত কি হ'ল মই ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক জনাম যদি মোৰ এই চেনেলটো ভাল লাগিছে মোৰ ভিডিঅ'বিলাক ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো ধন্যবাদ